আপোনালোক ভালে আছে, আমিও ভালে আছোঁ। আজি মই পুনৰ আপোনালোকৰ আগলৈ আন এটা ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো হৈছে নলটেঙাৰে মাছৰ ব্যঞ্জন। এতিয়া যিহেতু বাৰিষা বতৰ চলি আছে, এই বাৰিষাৰ গৰমৰ দিনত নলটেঙাৰে মাছৰ ব্যঞ্জনখন খাবলৈ খুব ভাল হয়। আহকচোন আমি কেনেকৈ বনাওঁ এই ব্যঞ্জনখন চাওঁ। আগৰ মই যিটো কচু শাকৰ ব্যঞ্জন বনাইছিলোঁ, যথেষ্ট সংখ্যক ভিউৱাৰ্ছে মোক লাইক কৰিছে আৰু আপোনালোকে আদৰি লৈছে সেই ৰেচিপিটো। আশা কৰিছোঁ এই নতুন যিটো ৰেচিপি বনাবলৈ মই আগবাঢ়িছোঁ, এই ৰেচিপিটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অনুগ্ৰহ কৰি এই ভিডিঅ'টো শেষলৈকে চাব। এয়া কাটি লোৱা মাছখিনি মই ইয়াতে ৰেডি কৰি লৈছোঁ। আৰু এয়া হৈছে নলটেঙা। নলটেঙাখিনি বজাৰৰ পৰা আমি এনেকৈ থোৱা আছে। এতিয়া আমি নলটেঙাখিনি গুচাই লওঁ। নলটেঙাখিনি ভালকৈ ধুই মই এতিয়া কুটি লৈছোঁ। মই শাকখিনি কুটি ল'লোঁ। এয়া মজলীয়া জোখৰ দুটা আলু লৈছোঁ। এয়া আপোনালোকে দেখা পাইছে, মই ধনিয়া ধুই ধুনীয়াকৈ কুটি লৈছোঁ। আৰু এয়া হৈছে আদা, অকণমান আদা লৈছোঁ এটুকুৰা। আৰু ইয়াতে মজলীয়া জোখৰ এটা পিঁয়াজ আৰু লগতে মই দুটা জলকীয়া কুটি লৈছোঁ। এয়া মই নিমখ হালধি দিছোঁ। মাছখিনি ভালকৈ সানি ল'ব লাগিব। আজি মই কমন কাপ মাছেৰে বনাবলৈ লৈছোঁ আঞ্জাখন। এয়া নিমখ হালধি লৈছোঁ আঞ্জাত দিবৰ কাৰণে। মই আঞ্জাখনত আজি মিঠাতেল ব্যৱহাৰ কৰিম। আৰু এয়া দেখা পাইছে মেথি গুটি হয়। মই বিশেষ মছলা একোৱেই ব্যৱহাৰ নকৰোঁ। অকণমান আদা, মেথি গুটি, পিঁয়াজ, অকণমান জলকীয়া, এনেকৈ আজি তৰকাৰীখন বনাম। এতিয়া মই মাছখিনি প্ৰথমতে ভাজি ল'ম। মাছ ফ্ৰাই কৰা হৈ গৈছে। মাছখিনি বেছি টানকৈ ফ্ৰাই কৰিব নালাগে, অলপমান ফ্ৰাই কৰিলেই হ'ব। মই কাটি থোৱা পিঁয়াজ জলকীয়াখিনি ইয়াতে দিছোঁ কেৰাহীত। মই কেইটামান মেথি গুটি দিম ইয়াতে। কাটি থোৱা আলুখিনি ইয়াতে দি দিম।
এয়া মই আদা জলহৰি নিমখ দিছোঁ। নিমখটো দিওঁতে মন কৰিব যাতে বেছি নহয়, যিহেতু মাছখিনি ভাজোঁতে মই নিমখ সানিয়ে ভাজিছিলোঁ। এতিয়া ইয়াতে ঢাকনখন দি দিম। 2 মিনিটমান সময় মই এনেকৈ সিজিবলৈ দিম। এই ভাজিখিনি লৰাই দিম আলুখিনি। আপোনালোকে ভাজি থাকোঁতে জুইটো অলপ কমাই দিব, বেছি জুই হ'লে আলুখিনি দেৰি যাব পাৰে। মই ইয়াতে পিচি থোৱা আদাখিনি দি দিম। কুটি থোৱা নলটেঙাখিনি মই ইয়াতে দি দিম। মই সিজিবলৈ দিম নলটেঙাখিনি, ঢাকনখন লগাই দিছোঁ। এতিয়া আকৌ এবাৰ লৰাই দিম। এনেকৈ কিছু সময় কম জুইত সিজিবলৈ দিব লাগিব। ঢাকনখন মই পুনৰ লগাই দিম। দেখা পাইছে শাকখিনি প্ৰায় সিজিছে। এতিয়া মই গৰম কৰি থোৱা পানী ইয়াত দিছোঁ। এই ব্যঞ্জনখন বনাওঁতে আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। এতিয়া আমি ইয়াতে ঢাকনখন লগাই দিম আৰু 5 মিনিটমান সময় এনেকৈ উতলিবলৈ দিম। ভাজি থোৱা মাছখিনি আমি ইয়াতে দি দিম। এতিয়া পুনৰ ঢাকনখন লগাই কিছু সময় উতল আহিবলৈ দিম। নলটেঙা আৰু মাছৰ আঞ্জাখন হৈ গৈছে। এতিয়া আমি ইয়াতে কাটি থোৱা ধনিয়াখিনি দিম। ধনিয়া নিদিলেও হ'ব, কিন্তু দিলে ধনিয়াৰ গুণটো আহিবৰ বাবে মই দিছোঁ। আঞ্জাখনে তেল এৰিবলৈ আৰম্ভ কৰিছে। এই কাষত তেল বিৰিঙি উঠিছে। খুব ধুনীয়া ৰং এটা আহিছে। গেছটো এতিয়া অফ কৰিম।